মৰমৰ অকণিহঁত আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি সাধু শুনি ভাল পোৱা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আহা আমি আজিৰ সাধুটো আৰম্ভ কৰোঁ। এখন সেউজীয়া পথাৰ, লহপহীয়া ঘাঁহবোৰ হালি জালি আছে। সেই পথাৰৰ গৰাকী আছিল এটা খুৰা। দিনৰ দিনটো ঘাঁহ পাগলি থকাই আছিল তাৰ কাম। পিছে এদিন এটা হাতী সেই ঠাইলৈ আহিল। হাতীটোৱে কোমল নিমজ ঘাঁহবোৰত খোজ দি বৰ আনন্দ পালে। সি আনন্দতে ঘাঁহডৰাত লুটি বাগৰ মাৰিব ধৰিলে। তাকে দেখি ঘোঁৰাৰ বৰ খং উঠিল। পিছে সি হাতীক খেদিবলৈ উপায় চিন্তিলে। অৱশেষত সি এটা উপায় বিচাৰি পালে। ওচৰৰে গাঁও এখনৰ এজন মানুহৰ ওচৰলৈ গৈ খুৰাই সকলো বিৱৰি ক'লে। খুৰাই ক'লে, দেউতা ঈশ্বৰ, মই বৰ বিপদত পৰিছোঁ। মোৰ চৰণীয়া পথাৰখনত হাতী এটাই থিতাপি লৈছেহি। আপুনি তাক নিপাত কৰি মোক উদ্ধাৰ কৰক। খুৰাৰ কথাত মানুহজন সন্মত হ'ল। তেওঁ ক'লে, পিছে পহুক খেদিবলৈ মই তোমাৰ পিঠিত উঠি যাব লাগিব। তাৰ বাবে তোমাৰ মুখত লেকাম আৰু পিঠিত জিন তৰিব লাগিব। তুমি ৰাজি হ'বানে? খুৰাই একেষাৰে হ'ব বুলি ক'লে আৰু মানুহজনক লগত লৈ খুৰাই হাতীক বধ কৰিবলৈ আহিল। হাতীটো বধ হোৱাত খুৰাই বৰ আনন্দ পালে। সি কৈ পাৰে হাঁহিলে। খুৰাই মানুহজনক বহু কৰি ধন্যবাদ জনাই ক'লে, আপুনি মোৰ বৰ উপকাৰ কৰিলে। আপোনাৰ উপকাৰৰ কথা সদায় মনত ৰাখিম। এতিয়া আপুনি মোৰ মুখৰ লেকাম আৰু পিঠিৰ জিন খুলি দিয়ক। মানুহজনে হাঁহি মাৰি ক'লে, আজি তোৰ পিঠিত উঠিহে গম পালোঁ তই ইমান দৰকাৰী জন্তু। তোক মই এৰি নিদিওঁ। তোক মই চাকৰ কৰি ঘৰলৈ লৈ যাম। তই হাল বাব লাগিব, বোজা কঢ়িয়াব লাগিব। কেতিয়াবা তোৰ পিঠিত উঠি মই চহৰলৈ ফুৰিবলৈ যাম। এতিয়া বল তই মোৰ ঘৰলৈ। এই বুলি মানুহজনে তাক ঘৰলৈ লগোৱা কৰি লৈ আহিল। আনৰ অন্যায় কৰিবলৈ গৈ খুৰাই নিজৰ বিপদ নিজে চপাই ল'লে। অকণিহঁত, আজিৰ সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে আমি কেতিয়াও কাৰো অন্যায় কৰিব নালাগে।